এইখান ফোৱে গৈছে একদম সাবমেৰিন চাওক সাবমেৰিন আগত দেখিছ য়েছ গুড গাৰ্ল প্ৰায় 1000 বছৰ আগতে ভগৱান মহাদেৱে নিজেই তপস্যা কৰা মুম্বাইৰ এলিফেণ্টা কেভত কেনেকৈ যাব লাগে কিমান দূৰ সাগৰত কেনেকৈ যোৱা হয় কিমান পইচা লাগে সকলোবিলাক কথা আজিৰ ব্লগটোত আমি জানিম এলিফেণ্টা কেভ যাবৰ কাৰণে টিকেট ইয়াৰে পৰা ল'ব লগা হয় ইয়াতে সিকিউৰিটি চেক ইন কৰি পেলাই গেট অফ ইণ্ডিয়াত সোমাব লাগে টিকেট লৈ ল'লোঁ আমি 290 টকাকৈ টিকেট লৈছে কিন্তু মানে কি কেছ লাগে UPI নাই তো মই ক'লোঁ ডিজিটেল ইণ্ডিয়া UPI নাই কেছ লাগে পূৰা খুচৰা দিব লাগে তো 2-3 বাৰ আমাৰ কেছৰ কাৰণে পইচাত মানে টিকেটটো লওঁতে লাইনত থিয় হোৱাৰ পৰা আমি ওলাই আহিব লগা হৈছে ইখনত আমি যাম এইখন ফেৰী এনেকৈ ওপৰৰ পৰা আহিলোঁ গেট অফ ইণ্ডিয়াৰ পিছফালে দি 4 নম্বৰ গেট এগেইন দ্য প্ৰব্লেম এই 4 নম্বৰ গেট বুলি কৈছে কোনোফালে একো গেটৰ চাইনেছ নাই তো অকণমান বিচাৰিবলৈ অকণ দিগদাৰ হয় তো ফাৰ্ষ্ট ইম্প্ৰেশ্যনটো মানে কি হয় এজ এ টুৰিষ্ট যেতিয়া আপুনি আহিব ইমান ভাল নহয় তাৰমানে মানে টেনশ্যন ল'ব লগা হয় এনজয়মেণ্ট নহয় তাৰমানে সেফটিৰ ক্ষেত্ৰত পূৰা ধ্যান দিছে পূৰা চবকে একদম লাইফ জেকেট দি দিছে আৰু এইবিলাক যে দূৰত দেখা পাইছে ইণ্ডিয়ান নেভিৰ এইটো ডকয়াৰ্ড তো এইখিনি দেখুৱাব পাৰি তো এলিফেণ্টা কেভলৈকে গ'লে এনেকৈ মানে এই ডকয়াৰ্ডখিনি দেখা পায় ইয়াতে তো এইটো নেভেল বেছ আৰু এই ছাবমেৰিন চাওক এইটো ছাবমেৰিন এইখন এইখান দূৰত যি দেখা পাইছে এইখন INS বিক্ৰমাদিত্য ৱাৰশ্বিপ চাই লওক এইকেইখন মানে এয়াৰক্ৰাফ্ট আছে ফাইটাৰ জেটছ আছে তাৰে ওপৰত লাকি আপোনালোক দেখালোঁ আজি দূৰৰ পৰাই এই চাওক আমাৰ লগত একেলগে চৰাই উৰি আছে চিগালকেইটা একেলগে উৰি আছে আমাৰ লগত এইখন ফোৱে গৈছে একদম ফুল স্পীডত গৈছে এইখন এই এলিফেণ্টা কেভ আহি পালোঁ নামিলোঁ ইয়াত এনেকৈ দোকানবিলাক থাকে আৰু এলিফেণ্টা কেভ যাবৰ কাৰণে এনেকৈ ইয়াতে এখন টয় ট্ৰেইন এখন আছে তো এইখন ট্ৰেইনতো মানুহে যাব পাৰে আৰু আদাৰৱাইজ আপুনি খোজকাঢ়ি পেলাই এইফালে যাব পাৰে তো আমি এতিয়া খোজকাঢ়িয়ে যাম এইটো অপশ্যন আছে আৰু ইয়াতে টিকেট কাটি ল'ব লাগে ফ্ৰী নহয় তো এক্সট্ৰা চাৰ্জ লাগে সেইকাৰণে আমি খোজকাঢ়িয়ে যাম কাৰণ বেছি দূৰ নহয় মাত্ৰ 500 মিটাৰমান দূৰ হয় আৰু এনেও নজাৰাটো বহুত ধুনীয়া তো এইটো ৰাস্তাৰে খোজকাঢ়ি যাব লাগে আদাৰৱাইজ এনেকৈ ট্ৰেইনৰ এইটো পট্ৰি আছে তো এইটো পট্ৰিদি যাব পাৰে এইখন ট্ৰেইনখন তো আপোনালোকৰ কথা এলিফেণ্টা কেভত নমাৰ লগে লগে এলিফেণ্টা কেভলৈকে ট্ৰেইনত যাব নে খোজকাঢ়ি যাব ডিপেণ্ডছ অন ইউৰ বাজেট গুড থিং এবাউট মুম্বাই যে ইয়াতে চবতে ডাষ্টবিন আছে দেখা পাইছে ডাষ্টবিনবিলাক আৰু যথেষ্ট চাফা এইটো ভাল লাগিল চাফা হৈ থাকিলে ভাল লাগে বাট ষ্টিল কিছুমান মানুহে এতিয়াও প্লাষ্টিকৰ টুকুৰাবিলাক ইয়াত পেলাই ত'ত পেলাই আনফৰ্চুনেটলি সাগৰৰ মই চাফা কথা কৈয়ে আছিলোঁ কিন্তু চাব পাৰে এইফালে দোকানবিলাক আছে তাৰফালে পিছফালে সাগৰখন চাওক সাগৰত কি অৱস্থা হৈছে সাগৰখনতো ডাম্পিং সাগৰখনতো লেতেৰা তো কি ক'ম আৰু ইণ্ডিয়াত দিছ ইজ ভেৰি ডিজএপইণ্টিং ইয়াতে ইমান ফৰেইন টুৰিষ্ট আহে আৰু সাগৰৰ কাৰণে মানুহে কিমান কষ্ট কৰি পেলাই চাফা কৰিব ট্ৰাই কৰে বাট ষ্টিল দিছ ইজ ভেৰি ডিজএপইণ্টিং চাওক অৱস্থা কেভত যোৱাৰ আগতে একাপ বিস্কুট চাই খাই ল'লোঁ আমি পূৰা একদম তো এলিফেণ্টা কেভত সোমাব লাগিলেও কিবা এটা 5 টকাৰ টেক্স এটা লয় 5 টকা আমি দুজনমান 10 টকা এইখিনি কেভৰ সেই ভিতৰত সোমালোঁ আমি এইটো এণ্ট্ৰেঞ্চটো কেভটো এইফালে আছে আৰু যেনেকৈ দেখা পাইছে চাৰিওফালে বহুত কেইখন দোকান আছে সন্মুখতো দোকান পাব কিন্তু ইয়াতে দামটো বহুত বেছি লাগাতকৈ চব বস্তুৰে ডাবুল দাম এক কাপ চাহত যদি 10 টকা 20 টকা লয় এটা বিস্কুটৰ পেকেট যদি 10 টকা MRP আছে 20 টকা লয় ৰিয়েলিটি ইজ এক্সপেঞ্চিভ তো অকণমান পইচা বেছিকৈ খৰচ কৰিম বুলি আহিব যদি আহে শংখৰে দোকান এখন দেখা পাইছে কিমান বেছি শংখ আছে ইয়াতে টয়লেটৰ সুবিধাও আছে বাট এগেইন টয়লেটতো পইচা লাগে আগতে GST পইচা দি আহিলোঁ তাৰপিছত টয়লেটতো পইচা দিব লাগে চ' পইচা বহুত বেছি দিব লাগে বহুত বেছি পইচাৰ চাৰ্জ তো সেইটো কি কিন্তু টয়লেট চলে চাফা বাট পইচাৰ চাৰ্জটো বহুত বেছি আৰু এইকেইটাৰ পৰা অলপ সাৱধান আৰু ৰখি আছে দেখা পাইছে না একদম চব আহি গৈছে বান্দাৰ যদি কোনোবা মানুহে যিহেতু এলিফেণ্টা কেভ ওপৰলৈকে পাহাৰ আছে যদি উঠিব নোৱাৰে তেতিয়াহ'লে ইয়াতে উঠি যোৱাৰ কাৰণে অৰ্থাৎ লৈ যোৱাৰ কাৰণে ব্যৱস্থা আছে ভাৰত উঠাই নিয়াৰ ব্যৱস্থা আছে কিন্তু পইচা দিব লাগিব 3000 টকা দিব লাগিব ইয়াৰ কাৰণে 3000 rupees কমন আগত দেখিছ য়েছ গুড গাৰ্ল one step at a time good girl উঠা yes great yeah এলিফেণ্টা কেভ আহিব লাগিলে বহুত চেৰি উঠিব লাগে সেই চাওক কিমান তলৰ পৰা উঠি আছোঁ এনেকুৱা চেৰি উঠি গৈ থাকিব লাগে আনগিনাত চেৰি বাপৰে ভালটো লাগে কিন্তু বহুত ভাগাত ধৰে বহুত উঠিব লাগে ওপৰলৈকে বলক go let's go মমি ৰৈ গেল তো এতিয়া আহি ইয়াত অহাৰ পিছত আৰু ইয়াতে টিকেট কাউণ্টাৰতো টিকেট কৰিব লাগে আৰু টিকেটটো কৰিব লাগে নিজে ইয়াতে ইণ্টাৰনেট নাই ৱাইফাই এক্সেছ দিছে কিন্তু ৱাইফাই কানেক্ট কৰা মহা মুস্কিল কাৰ্ডেদি ফেইল বিভিন্ন অপশ্যনত ট্ৰাই কৰিলোঁ ফেইল শেষত লাষ্টত মবিৰ পৰা ফোন পে' দি কৰিলোঁ কিবাকৈ হৈছে
তো মানে সহজ নহয় মানে চব দেখা পাইছে মানুহ লাইনত আছে মানে কি বহুত দিগদাৰ তো মানে কি ক'ম আৰু মানে ইমান ইজি নহয় তাৰমানে ফাইনেলি টিকটটো কৰি পেলাই কিবাকৈ আমি ভিতৰত সোমালোঁ এইটো হ'ল গেটখন মেইনলি আৰু এইফালে হ'ল এলিফেণ্টা কেভ সেইটো দেখা পাইছে এণ্ট্ৰেঞ্চটো তেনেকৈ সোমাব লাগে কেভত সোমোৱাৰ আগতে আমাৰ বান্দৰ চানা আমাৰ ৰখি আছে আমাক ৱেলকাম কৰিবৰ কাৰণে হেল্ল' গাইজ চ' এইটোৱে এলিফেণ্টা কেভৰ এণ্ট্ৰেঞ্চ আৰু আমি এতিয়া এলিফেণ্টা কেভত আমি দেখা পালোঁ নটৰাজ শিৱ গজহস্ত মুদ্ৰাত মানে তেওঁ আছে নটৰাজ তো এনেকৈ একদম প্ৰাচীন যিবিলাক মানে ভাস্কৰ্য শিল্প আছিলে সেই শিল্পবিলাক ইয়াতে আছে খুঁটাবিলাক চাব পাৰে কি ধুনীয়া গোটেইবিলাক এটা গুহাৰ ভিতৰত তো একদমেই মানে কি ইয়াতে আহিবলগীয়া একদম ইয়াতে চাবলগীয়া বহুত ধুনীয়া অভিজ্ঞতা মই আগতে এবাৰ আহিছিলোঁ আৰু এইবাৰ মোৰ ছেকেণ্ড টাইম আৰু মমি আৰু নিয়াচাৰ আমাৰ প্ৰথম টাইম তো মুম্বাই গেটৱেৰ পৰা মোটামুটি জাহাজত আহিব লাগে দেখা পালে এঘণ্টামান সময় লাগে তাৰপিছত আপোনালোকে এলিফেণ্টাকে পাই যাব পৰিৱেশটো চাওকচোন কি ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য কি ধুনীয়া পৰিৱেশ আৰু সেইফালে সন্মুখৰ ফালে চব পাহাৰ তো ইয়াতে প্ৰাচীন কালত যেতিয়া হয়তো ধৰ্ম চৰ্চা কৰিছিলে বহুত ধুনীয়া আছিলে একদম পূৰা শান্তিৰ পৰিৱেশ এটাত বঢ়িয়াকৈ ৰিলিজিয়াছ বুক বা যিবিলাক ষ্টাডি কৰিব লগা বুক আছিল বঢ়িয়াকৈ পঢ়িব পাৰিছিলে তো এলিফেণ্টা কেভৰ অকণমান হিষ্ট্ৰী কথা যদি ক'ব বিচাৰোঁ তেতিয়াহ'লে যেনেকৈ দেখা পাইছে মোৰ পিছফালে গুহাবিলাক আছে বেছিকেলি ইয়াতে মেইনলি 5-6টামান গুহা আছে আৰু এইটো মহাদেৱৰ ওপৰত মেইনলি গোটেইখিনি স্ক্ৰাপচাৰ্ছখিনি বনোৱা আছে তো তেওঁৰ যিবিলাক মেইন ৰূপ আছিলে আদিয়োগী বা নটৰাজ বা তেনেকুৱা বিভিন্ন ধৰণৰ যিবিলাক অন্ধকাসুৰ টাইপৰ যিবিলাক ৰূপ আছিলে আৰু সতীৰ লগত যিবিলাক কাহিনী আছিলে সেই কাহিনীবিলাক আছিলে তো সেইবিলাক মোটামুটি 6th চেঞ্চুৰীত বনোৱা হৈছিলে আৰু ইয়াতে আৰু এটা ইণ্টাৰেষ্টিং কথা এইটো হ'ল যে ইয়াৰ লগতে যিবিলাক আগতে ঋষিমুনি বা তেওঁলোক আছিলে তেওঁলোকে ইয়াতে সাধনাও কৰিছিলে তো সেইটো বস্তু ইয়াতে কোৱা হৈছে তো আপোনালোকে গম পালে ইয়াৰ হিষ্ট্ৰীৰ বিষয়ে এইটো 6th চেঞ্চুৰীত বনোৱা হৈছিলে মেইনলি শিৱাক লৈ পেলাই গোটেইখিনি আছে তেওঁৰ মূৰ্তিবিলাক আছে ত্ৰিমূৰ্তি কাল ভৈৰৱ অঘোৰ এইবিলাক গোটেইবিলাক ৰূপৰ বিষয়ে ইয়াতে কোৱা আছে তো যদি আমি খৰচৰ কথা ক'ব যে মোটামুটি 290 লয় বোটত ইয়ালৈকে ডাইৰেক্ট আহিব পাৰিব তাৰপিছত 5 টকা GST লয় তাৰেপিছত আপোনাৰ যদি বাথৰুম ইউজ কৰে 5 টকা এক্সট্ৰা দিব লাগে আৰু তাৰপিছত এণ্ট্ৰি ফিজ ইয়াতে এজনৰ এডাল্টৰ 35কে লয় তো সেইখিনি মেইনলি খৰচ আৰু বাকী যদি কিবা বস্তু কিনি খাম বুলি ভাবে তেতিয়াহ'লে যেনেকৈ মই ক'লোঁ চব বস্তুৰে প্ৰায় ডাবল প্ৰাইচ তো সেইটো এটা বস্তু দিব লগা থাকে তো সেইখিনি খৰচ আপোনালোকে উঠাব লাগিব পাৰে এতিয়া আমি ঘূৰি যোৱাৰ সময়ত এই টয় ট্ৰেইনখনতে যাম য'ত আমি বোটত উঠিম তালৈকে গতিকে গম পালে গোটেইখিনি খৰচৰ কথা আমি কৈয়ে দিলোঁ আৰু ইয়াতে এইখনত উঠাৰ কাৰণে একজনৰ 10 টকাকৈ লয় তো একবাৰ টিকেটটো কৰিলে যাওঁ আৰু অহা দুইটাই একেলগে হৈ যায় বাকী বৰাবোৰ খাই ভিডিঅ'টো ইয়াতে শেষ কৰোঁ বাই বাই